নমস্কাৰ জেউতি চহৰীয়া চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি মই আপোনালোকক এছিয়াৰ ভিতৰত এখন ধনী, পৰিষ্কাৰ আৰু ধুনীয়া দেশৰ বিষয়ে জনাবলৈ বিচাৰিছোঁ। সেইখন হৈছে ছিংগাপুৰ। ছিংগাপুৰক সিংহৰ চহৰ বুলিও কোৱা হয়, জানেনে? সিংহৰ চহৰ এইকাৰণে কোৱা হয়, ছিংগাপুৰ নামটোৰ লগত এই সিংহৰ চহৰটো জড়িত হৈ আছে। সুমাত্ৰা দ্বীপৰ পৰা হেনো এজন হিন্দু ৰাজকুমাৰ এই দ্বীপটোলৈ আহিছিলে আৰু তাত তেওঁ সিংহৰ নিচিনা এটা জন্তু দেখিবলৈ পাইছিল আৰু তেতিয়াই সেই দ্বীপটোৰ নাম ছিংগাপুৰ ৰাখিছিলে আৰু ছিংগাপুৰৰ পৰা এতিয়া ছিংগাপুৰ হৈছে। যি নহওক, ছিংগাপুৰত আপুনি যাবলৈ কিমান খৰচ পৰিব, তাত কি চাবলৈ পাব, কিমান দিন লাগিব, সেই গোটেইখিনি কথা মই জনাই আজি ভিডিঅ'টো বনাইছোঁ। গতিকে আপোনালোকে ভিডিঅ'টো শেষলৈ চাই থাকিব আৰু যদি মোৰ চেনেলটোত আপুনি নতুনকৈ আহিছে, ছাবস্ক্ৰাইব কৰা নাই, তেতিয়াহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু যদি ভাল লাগে লাইক আৰু শ্বেয়াৰ কৰিব। আচলতে মই ছিংগাপুৰলৈ যোৱা নাই। মোৰ দাদা প্ৰশান্ত চহৰীয়া আজি 2 মাহ আগতেই ছিংগাপুৰত ফুৰিবলৈ গৈছিলে। গতিকে মই দাদাক কৈছিলোঁ যে মোৰ ভিউৱাৰ্ছখিনিৰ কাৰণে অকণমান ভিডিঅ' মোক বনাই দিবা, যাতে মই দেখুৱাবলৈ পাৰোঁ আৰু জনাবলৈ পাৰোঁ। গতিকে দাদাই মোক ভিডিঅ' বনাই দিছিলে। সেইমতে মই ইমান দিন হ'ল ৰেডি কৰিবই পৰা নাছিলোঁ। আজি ৰেডি কৰিলোঁ, গতিকে মই আপোনালোকক দেখুৱাবলৈ ওলাইছোঁ আৰু ছিংগাপুৰৰ বিষয়ে জনাবলৈ বিচাৰিছোঁ। এয়া ছিংগাপুৰৰ চাংগি এয়াৰপৰ্টৰ এক মনোমোহা দৃশ্য। দাদাই কৈছে যে কাৰেণ্টৰ সহায়ত এইখিনি এনেকুৱাকৈ উঠা নমা কৰি থাকে যে পানীৰ টোপালবোৰ পৰি থাকে, তেনেকুৱা যেন লাগে। খুব ভাল লাগে দেখিবলৈ। Busiest road in Singapore, and now the Little India at night, the Diwali light up already started. Yeah, so especially at night it will become very crowded, very busy. So what about education system here? Public, private or only private? Okay, as far as education system is concerned, we have both public and private. Okay, the system is generally we do 6 years before 4 years before we go into primary school. It's 6 years of primary school education. ছিংগাপুৰৰ এই ঠাইখিনিত হেনো এটা ইণ্ডিয়াৰ ফিল আহে, এটা লিটল ইণ্ডিয়া বুলি কয় এই জেগাখিনিত। গতিকে আপোনালোকে যে ইণ্ডিয়াৰ ফিল কৰিব বিচাৰে, জেগাখিনিত গ'লে ইণ্ডিয়াৰ ফিল এটা আহিব আৰু। ছিংগাপুৰ যাবলৈ আপুনি দিল্লীৰ পৰা বা কলিকতাৰ পৰা ফ্লাইট ল'ব পাৰে। দিল্লীৰ তুলনাত কলিকতাৰ পৰা ফ্লাইট ল'লে আপোনাৰ টিকেটৰ ভাড়াটো অকণমান কমিব। 16-17 হেজাৰ মানত আপুনি টিকেট পাই যাব। ইয়াত আপুনি হোটেল 3-4 হেজাৰ মানত ভাল হোটেল পাব, তাতকৈ কমত পাব, কিন্তু হোটেল ভাল নহ'ব। গতিকে আপুনি 3-4 হেজাৰ মানত হোটেল ল'ব পাৰিব আৰু ইয়াত ঘূৰিবলৈ আপোনালোক 3 দিন সময় হ'লে হৈ যাব। 3 দিনত আপুনি গোটেইখিনি ঘূৰিবলৈ পাৰিব। এয়া হৈছে মেৰিনা বিচ। ইয়াত যাবলৈ আপোনালোকক কোনো ধৰণৰ টিকেটৰ প্ৰয়োজন নাই আৰু আপোনালোকে যে এয়া দেখিলে ফাৰ্ষ্ট টাইম এই আধা মাছ আৰু আধা সিংহৰ এই প্ৰতীকটো, ইয়াক মেৰলায়ন বুলি কোৱা হয়। এই মেৰলায়নেই হৈছে ছিংগাপুৰৰ ৰাষ্ট্ৰীয় প্ৰতীক। এই মেৰিনা বিচৰ কাষতে আছে গাৰ্ডেনছ বাই দ্য ৱে। এই বাগিচাখন 101 একৰ মাটিত এই বাগিচাখন বনোৱা হৈছে। ইয়াৰ পৃথিৱীৰ ভিতৰত সবাতোতকৈ ডাঙৰ গ্লাছৰ গ্ৰীণ হাউচ আছে। ইয়াত 35 মিটাৰ ওখ ইনডোৰ ৱাটাৰফল আছে। ইয়াত 150 প্ৰজাতিৰ 30,000 সৰু ডাঙৰ গছ আছে। For the way.
ইয়াত আমেৰিকা, অষ্ট্ৰেলিয়া আৰু বিভিন্ন ঠাইৰ পৰা ফুল, ফলবোৰ আদি লগোৱা হৈছে। ইয়াত ফলবোৰ খাবলৈ নহয়, সজাবলৈহে লগোৱা হয় আৰু ইয়াৰ পৰা যি ফল ফুলৰ যি গোন্ধ ওলায়, এই গোন্ধটোৱে গোটেই পৰিৱেশটোৱে হেনো ভাল লগা কৰি পেলায়। ময়ো ভিডিঅ'ত দেখিছোঁ, কিন্তু ইমান বেছি ভাল লাগিছে আৰু যেতিয়া আমি সন্মুখৰ পৰা দেখা পাম কিমান বেছি ভাল লাগিব বাৰু, নহয়নে? এয়া ইনডোৰ ৱাটাৰফল বুলি কৈছিলোঁ যে, এয়া ক্লাউড ফৰেষ্ট বুলিও কয় এইটো জেগাক। চাওক 35 মিটাৰ ওপৰৰ পৰা পানীটো বৈ আহিছে আৰু ইয়াত সৰু বৰ বিভিন্ন ইয়াতে কয় এইখিনি জেগাৰ ভিতৰতে 60,000 সৰু ডাঙৰ গছ আছে। গাৰ্ডেনছ বাই দ্য বে মতলব গ্ৰীণ চিটি বনাবৰ কাৰণেই গাৰ্ডেনছ বাই দ্য বে বনোৱা হৈছিলে। এয়া ওপৰৰ পৰা লোৱা ভিডিঅ' চাওক, এই গোটেই জেগাখিনিত হেনো ধুনীয়া ঠাণ্ডা বতাহ বলি থাকে। ইয়াত সন্ধিয়াৰ ভাগত 7:45 পৰা 8 বজালৈ আৰু 8 বজাৰ পৰা 8:15লৈ ইয়াত এটা লাইট এণ্ড চাউণ্ডৰ ধুনীয়া অনুষ্ঠান হয়। দেখিলে আপোনালোকে, ময়ো দেখিলোঁ, মই আচলতে ভিডিঅ'তেই দেখিছোঁ, হ'লেও মোৰ খুব ভাল লাগিছে। সন্মুখৰ পৰা দেখিলে চাগে আৰু বেছি ভাল লাগিব। এয়া যে আপোনালোকে দেখিছে গছৰ নিচিনা ওখ ওখ, এয়া আচলতে গছ হয় বুলি ক'ব লাগিব, নহয় বুলিও ক'ব লাগিব। এইবোৰ আচলতে বিশাল বিশাল টাৱাৰ আৰু তাত লতাজাতীয় গছবোৰ লগাই দি তাৰেৰে বান্ধিছে আৰু ওপৰলৈ লৈ গৈছে। সকলোতকৈ ওপৰত ইয়াতে ছ'লাৰ ছিষ্টেমৰ সুবিধা ৰাখিছে। দিনত সেই পোহৰ এনাৰ্জি লৈ আৰু ৰাতি তাৰে লাইট জ্বলোৱা হয় আৰু কিমান ধুনীয়া লগা হয় ৰাতিৰ পৰিৱেশটো চাওকচোন। ইয়াত মানে টেকন'লজি আৰু নেচাৰৰ মাজত এটা বিৰাট ধুনীয়া বেলেঞ্চ ৰাখিছে এওঁলোকে। গতিকে এই পৰিৱেশটো খুব বেছি ভাল লাগে। সন্ধিয়া আপুনি আৰু ইয়াত সোমাবলৈ বেলেগকৈ টিকেট কাটিব নালাগে। যিটো টিকেটেৰে আপুনি গাৰ্ডেনছ বাই দ্য বেত যাব, সেই টিকেটটোৰে এইটো আপোনালোকৰ হৈ যায়। আজিলৈ ইমানেই। ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে আপোনালোকক বহুত বহুত ধন্যবাদ। নেক্সট ভিডিঅ'ত আপোনালোকে দেখিবলৈ পাব ছিংগাপুৰৰ ইউনিভাৰ্চেল ষ্টুডিঅ'ৰ বিষয়ে আৰু ছিংগাপুৰৰ আৰু কিছু কথা। ভিডিঅ'টো দীঘল হোৱাৰ বাবে মই আজি ইমানতেই এৰিলোঁ। আৰু আপোনালোকে যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰখা নাই, ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু যদি মোৰ ভিডিঅ'বোৰ আপোনালোকৰ ভাল লাগে লাইক আৰু শ্বেয়াৰ কৰিব আৰু কাষতে থকা বেল আইকনটো দবাই থ'ব যাতে মই ভিডিঅ' দিলে আপোনালোকে সকলোতকৈ আগতে গম পায়। গতিকে আজিলৈ এৰিছোঁ। থেংক ইউ।